ইউটিউব চেনেল বা অন্যান্য ধৰণেৰে এটা কথা বৰকৈ প্ৰচলন হৈ আছে যে ভাৰতীয় লোকসকলৰ সভ্যতা পৃথিৱীৰ সকলো প্ৰাচীন সভ্যতাতকৈ প্ৰাচীন আৰু চহকী। ভাৰতীয় হিচাপে কথাবোৰ জানি ৰোমাঞ্চিত হওঁ। কথাটো কিন্তু মন কৰিবলগীয়া। আচলতে ভাল কথা ভালকৈ ক'ব নজনা, মনস্তাত্ত্বিক অন্ধত্ব আৰু বৌদ্ধিক মননশীল অধ্যয়ন স্বল্পতাৰ বাবে এই সত্যৰ প্ৰতি আমাৰ সন্দেহ আজিও আছে। আমি বহুতেই ভাৰতীয় সভ্যতাৰ নিদৰ্শনবোৰ দেখি তাৰ অন্তৰালত থকা ভাৰতীয়সকলৰ চহকী অতীতৰ সলনি সেইবোৰক এলিয়েনৰ কৰ্ম বুলি কওঁ। কোনো এলিয়েন নহয়, সেইবোৰ আমাৰ পূৰ্বপুৰুষসকলৰ সভ্যতাৰ চানেকি। মই ভাস্কৰ বৰদলৈয়ে এই কথাখিনি অলপ বেলেগ দিশৰ পৰা তুলি ধৰিব খুজিছোঁ। আহকচোন মন কৰোঁ। এবাৰ মোক ল'ৰাটোৱে সুধিছিল, এজন মানুহৰ এটা 5 মহলীয়া ঘৰ আছিল। সেই 5 মহলীয়া ঘৰটোৰ ওপৰত তেওঁ আৰু 2টা মহলা সাজিলে। ঘৰটো আগতকৈ ওখ হ'ব নে চাপৰ হ'ব? ওখ হ'ব বুলি কওঁতে সি হাঁহিলে আৰু ক'লে, যদি ঘৰটোৰ ফাউণ্ডেশ্যন 3 মহলাৰ, মালিকে তাত 5 মহলা আগতেই সাজিছিল, এতিয়া তাত আকৌ 2টা মহলা যদি সাজে, অট্টালিকাটো নিশ্চয় খহি পৰিব। তেতিয়া সি 5 মহলাতকৈ চাপৰ হ'ব, আৰু যদি সকলো ঠিকেই থাকে তেতিয়া সি 5 মহলাতকৈ ওখ হ'ব। তাক কিবা কোৱাৰ পূৰ্বেই এটা কথা মনলৈ আহিল, সেই অট্টালিকাটোৰ মালিকৰ সতি সন্ততিসকল যদি মৰ কেলেপ, তেনেহ'লে ঘৰটো এদিন ফুটপাথৰ জুপুৰিলৈও সলনি হ'ব। এনেকুৱাও হ'ব পাৰে সেই বংশৰ উত্তৰ পুৰুষে এসময়ত তেওঁলোকৰ অট্টালিকা আছিল বুলি ক'লে কওঁতাকহে উপলুঙা কৰিব। মূল প্ৰসংগলৈ ঘূৰি আহিছোঁ। ভাৰতীয় সভ্যতা এসময়ত চহকী আছিল। গুজৰাটৰ খাম্ভাত উপকূলৰ পৰা 20 কিলোমিটাৰ দূৰত সমুদ্ৰৰ 30 মিটাৰ গভীৰতাত প্ৰাচীন চহৰৰ অৱশেষ উদ্ধাৰ হৈছে। তাৰ পৰা সংগ্ৰহ কৰা বস্তুৰ কাৰ্বন পৰীক্ষণে সেইবোৰ 9500 বছৰ পুৰণি বুলি কৈছে। হিন্দু সভ্যতা, অজন্তা ইলোৰাৰ ভাস্কৰ্যকৰ্ম, কৈলাশ মন্দিৰৰ নিৰ্মাণ শৈলী, এইবোৰো ভাৰতীয় প্ৰাচীন চহকী সভ্যতাৰ নিদৰ্শন। এতিয়া প্ৰশ্ন কৰক, এই ভাৰতীয় চহকী সভ্যতা কেনেকৈ বিনষ্ট হ'ল? ইয়াৰ পুনৰুত্থান কিয় হোৱা নাই? ইয়াৰ পুনৰুত্থান হ'ব পাৰেনে? ইয়াৰ উত্তৰ এই বিশ্লেষণত আছে। তথাপি ইয়াৰ ওপৰত আজিলৈকে যিমান অধ্যয়ন হ'ল সেইবোৰতকৈ ভাল মননশীল অধ্যয়ন আকৌ হোৱা দৰকাৰ। নতুন প্ৰজন্মই মনস্তাত্ত্বিক অন্ধত্বৰ পৰা মুক্ত হৈ এই দিশত পুনৰ মননশীল অধ্যয়ন আৰু যথাযথ বিশ্লেষণ কৰিব লাগে। 9500 বছৰ আগৰ আৰু আজিৰ চিন্তা কথা কামবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব লাগিব। চিন্তা কথা কামত মানুহৰ সভ্যতাৰ মান প্ৰকাশ হয়। গতিকে ইয়াৰ পৰাও ঐতিহাসিক বিশ্লেষণৰ পাতনি মেলিব পাৰি। প্ৰাচীন আৰু আজিৰ চিন্তা কথা কামবোৰৰ তুলনামূলক অধ্যয়নৰ পৰাও বহু ঐতিহাসিক দিশ উন্মোচিত হয়। এই অধ্যয়নত আৱিষ্কাৰ হৈছে এটা ঐতিহাসিক কেঁকুৰি। এই ঐতিহাসিক কেঁকুৰিৰ পৰাই প্ৰাচীন চহকী সভ্যতালৈ পোৱা যায় এটা পোনবাট, আৰু তাৰ পৰাই আজিৰ সামাজিক পাৰিপাৰ্শ্বিকতালৈ আমি আহিছোঁ। কেঁকুৰিৰ সিপাৰৰ মানুহৰ গাত চহকী সভ্যতাৰ চিন্তা কথা কামৰ নিদৰ্শন আছিল, আৰু ইপাৰৰ মানুহৰ গাত সেইবোৰ নাই। অৰ্থাৎ বুজা দৰকাৰ, সেই কেঁকুৰিটো সাধাৰণ কেঁকুৰি নাছিল। বেদ, উপনিষদ, পুৰাণ, সংহিতা, গীতা, ভাগৱত, বৌদ্ধ ধৰ্মৰ গ্ৰন্থ ইত্যাদিবোৰ পঢ়াৰ পাছত সংশ্লেষণ কৰিছোঁ, সেই কেঁকুৰিটোতেই আছিল মহাভাৰতৰ যুদ্ধখন। তাৰ সিফালে আছিল ঐতিহাসিক কৰ্মবোৰ, সৃষ্টিকৰ্মবোৰ কৰা বৌদ্ধিকভাৱে অনেক আগবঢ়া আৰু দক্ষ আমাৰ পূৰ্বপুৰুষসকল। তেওঁলোকৰ মূল্যবোধ আছিল অনেক উচ্চ। তেওঁলোকে মানুহৰ গুণকৰ্মৰ ওপৰত সৰ্বাধিক প্ৰাধান্য দিছিল। সেইকাৰণে মানুহৰ মাজত আছিল গুণকৰ্মত শ্ৰেষ্ঠ হোৱাৰ কঠোৰ অনুশীলন। সেইকাৰণেই গঢ়িব পাৰিছিল চহকী সভ্যতা। কথাবোৰৰ মননশীল বিশ্লেষণত দেখা যায় এই উচ্চ মূল্যবোধ গীতাৰ সময়লৈকে আছিল। সেয়ে মই নিশ্চিত মহাভাৰতৰ যুদ্ধতেই ভাৰতীয় চহকী সভ্যতা আৰু মূল্যবোধ ধ্বংস হৈছিল। সকলোৱে কথাষাৰ মননশীলতাৰে চাওক। মহাভাৰতখন পঢ়ক। বিৱৰণৰ পৰা বুজা যায় যুদ্ধত অংশ ল'বলৈ ভাৰতবৰ্ষ, পাকিস্তান, আফগানিস্তান আদি বিভিন্ন দেশৰ সেই সময়ৰ ৰজাসকল আহিছিল। লগত আনিছিল দেশৰ সকলো শাৰীৰিক আৰু মানসিকভাৱে সক্ষম মানুহ। এইবাৰ পৰিণতিলৈ মন কৰক। পাণ্ডৱৰ পক্ষৰ কিছু মানুহৰ বাদে প্ৰায় সকলোৱেই এই যুদ্ধত মৃত্যুবৰণ কৰিছিল। বাকী থকা যদুবংশও পিছত বিনাশ হৈছিল। ভগৱান কৃষ্ণৰ মৃত্যুৰ পাছত ভাৰতীয় সভ্যতা হৈছিল বঠাহীন নাৱৰ দৰে। পুনৰ দোহাৰিছোঁ, এই যুদ্ধত অংশগ্ৰহণ কৰি শাৰীৰিক আৰু মানসিকভাৱে সক্ষম প্ৰতিজন মানুহেই মৃত্যুবৰণ কৰিছিল। যুদ্ধৰ পাছত বাকী থকা শাৰীৰিক মানসিকভাৱে দুৰ্বল লোকসকল আছিল বেদ, উপনিষদ, গীতা অধ্যয়নত অক্ষম। সেইকাৰণে ভাৰতীয় চহকী সভ্যতাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ দৰকাৰ হোৱা চিন্তা কথা কামবোৰ স্তব্ধ হৈছিল। সমানুপাতিকভাৱে ভাৰতীয় সমাজখনে গ্ৰহণ কৰিছিল নতুন অৱস্থান। অন্ত হৈছিল ভাৰতীয় চহকী সভ্যতাৰ গতি। শাৰীৰিক মানসিকভাৱে দুৰ্বল লোকসকলৰ বাবে চহকী সভ্যতাৰ নিয়ম কানুন ধৰি ৰখা সম্ভৱ নাছিল, আৰু তেওঁলোকে নতুন নিয়ম কানুনেৰে চহকী সভ্যতা চলাই ৰখা সম্ভৱ নাছিল।
এখন যুদ্ধই এইদৰে এটা চহকী সভ্যতা সম্পূৰ্ণ ধূলিসাৎ কৰি জন্ম দিছিল অক্ষম মানুহৰ এখন সমাজ। সেইখন সমাজেই ভাৰতবৰ্ষৰ আজিৰ পাৰিপাৰ্শ্বিকতাৰ বুনিয়াদ। পাৰমাণৱিক, জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ হাতত লৈ যুদ্ধৰ বাবে উত্ৰাৱল হৈ থকা পৃথিৱীৰ জাতিবোৰলৈ অনুৰোধ, ভাৰতবৰ্ষৰ পৰা শিকক, যুদ্ধই মানৱ সভ্যতাৰ উত্তৰণ নানে। এটা ভস্মীভূত ধানৰ ভঁৰালৰ ছাইৰ দম বতাহত নিকা হৈ সেই ঠাইত ধানৰ পোখা মেলাৰ দৰে কেইবাটাও সুন্দৰ মানৱ সভ্যতা ধ্বংস হোৱাৰ পাছত পৃথিৱীত আজিৰ মানৱ সভ্যতা বিকশিত হৈছে। সেইটো বুজিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা নিযুত বছৰীয়া পুৰাতাত্ত্বিক সমল বিশ্লেষণ কৰক। যাক আমি এলিয়েন বুলিছোঁ, তেওঁলোক আছিল পৃথিৱীৰ প্ৰাচীন উচ্চতম মানৱ সভ্যতাৰ বাসিন্দা। মহাভাৰতৰ যুদ্ধত সম্পূৰ্ণ ধূলিসাৎ হৈ পৰা ভাৰতীয় চহকী সভ্যতা মূলতঃ মননশীল জ্ঞান চৰ্চাৰ বন্ধ হৈ যোৱাৰ কাৰণেই পুনৰুত্থান ঘটিব পৰা নাই। বৃহদাৰণ্যক উপনিষদৰ ৪ৰ্থ অধ্যায়ৰ ৩য় ব্ৰাহ্মণৰ ৩৩তম শ্লোকৰ কৰ্ম আৰু দেৱত্বৰ ধাৰণা, গীতাৰ ৪ৰ্থ অধ্যায়ৰ ১৩ নং শ্লোকৰ গুণকৰ্মৰ ভিত্তিত সামাজিক মৰ্যাদা বা বৰ্ণ বিভাজন, এইবোৰ অনুশীলন কৰিলে আজিও ভাৰতবৰ্ষৰ তৰিত উত্থান সম্ভৱ। সেইবোৰ বুজিবলৈ মননশীল অধ্যয়ন কৰি মনস্তাত্ত্বিক অন্ধত্বৰ পৰা মুক্ত হওক, সাক্ষ্য আৰু পৰিণতিৰ ভিত্তিত বিশ্লেষণ কৰি সকলো দিশ বুজি পাব। মই নিশ্চিত ভাৰতবৰ্ষই আজিও চমকপ্ৰদ উত্তৰণ কৰিব পাৰে। ভাৰতীয় নতুন প্ৰজন্মৰ মাজত কোনো সৃষ্টিশীলতা নাই বুলি কোৱা লোকসকলক পুনৰুত্থানেৰে উত্তৰ দিব পাৰি। তাৰ কাৰণে প্ৰথম গভীৰ মননশীল অধ্যয়নেৰে মনস্তাত্ত্বিক অন্ধত্বৰ আৱৰণ ফালি পেলাওক। স্বয়ংক্ৰিয়ভাৱে গুণকৰ্মৰ মানদণ্ডৰ ভিত্তিত সামাজিক মূল্যবোধ গঢ় ল'ব। মননশীল জ্ঞান অৰ্জনৰ পাৰিপাৰ্শ্বিকতা গঢ় ল'ব। যিহেতু প্ৰাচীন ভাৰতীয় চহকী সভ্যতাৰ ভেটি আছিল মানুহৰ গুণকৰ্মৰ প্ৰাধান্য, মূল্যবোধ পুনৰ সেই দিশলৈ ঘূৰাই দিয়ক। চকুৰ প্ৰচাৰতেই শ্ৰেষ্ঠতম দেশ হৈ পৰিব ভাৰতবৰ্ষ। গুণগতভাৱে ভাৰতবৰ্ষৰ লক্ষ লক্ষ যুৱক যুৱতী উত্তম। তেওঁলোকে চেষ্টা কৰি আছে, কেৱল ধৰিব পৰা নাই যে পহিলা মননশীল অধ্যয়নেৰে মনস্তাত্ত্বিক অন্ধত্ব মুক্ত হ'ব লাগে। মনস্তাত্ত্বিক অন্ধত্বৰ পৰা মুক্ত হৈ কেৱল গুণকৰ্মত প্ৰাধান্য দিয়ক। বিশ্বৰ কোনেও ভাৰতীয় মানুহৰ লগত ফেৰ মাৰিব নোৱাৰিব। নতুন প্ৰজন্মৰ ওপৰত সিমানখিনি ভৰসা মই অনুভৱ কৰোঁ। জয় হিন্দ।